নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকক এখন বিশেষ চিলাই দেখুৱাম। চিলাইখন তৈয়াৰ কৰিছে মোৰ সহকৰ্মী বিভূতি বৰাই। তেওঁৰ এই চিলাইখনৰ যিডাল নেজডালৰ দৈৰ্ঘ্য যথেষ্ট দীঘল, আপোনালোকে দেখাব পাইছে ভিডিঅ'টোত। তাকে চিলাইখন কেনেকৈ উৰাই কি কথা আচলতে দেখাম আপোনালোকক। তাৰ উপৰি এটা কথা ক'ব লগা আছে ইয়াত আচলতে। চিলাৰ যিটো কনচেপ্ট, এই চিলাইখন জানিব পৰা মতে 3000 বছৰ আগত চীন দেশতে এই চিলাৰ তাৰমানে যিটো প্ৰচলন হৈছিল, কিন্তু চাইনিজসকলে এই চিলা ব্যৱহাৰ বিভিন্ন কাৰণত কৰিছিল। জানিব পৰা মতে তেওঁলোকে বতাহৰ ডাইৰেকশ্যন জানিবৰ কাৰণে চিলা ব্যৱহাৰ কৰিছিল। তাৰ উপৰিও আমোদ প্ৰমোদৰ কথা আছেই, লগতে কিছুমান মিলিটাৰী অপাৰেশ্যনতো চিলাৰ ব্যৱহাৰ কৰাৰ কথা তথ্য আছে। তাৰপৰা আমাৰ ভাৰতবৰ্ষতো চিলাৰ প্ৰচলন আছিল। প্ৰাচীন যিখন মোগল বাদশ্বাহসকলেও এই চিলা আমোদ প্ৰমোদৰ কাৰণে ব্যৱহাৰ কৰিছিল। আমাৰ অসমত ফাগুন চ'ত মাহত যি বতাহ বলে, এই বতাহৰ এই সময়ছোৱাতে আমি চিলা উৰাওঁ। ইয়াৰ উপৰিও আজিকালি বিভিন্ন সময়ত কাইট ফেষ্টিভেল পতা দেখা যায়। এই ফেষ্টিভেলটো এটা আচলতে আমোদ প্ৰমোদৰ এটা মেলা। বিভিন্ন ধৰণৰ চিলাৰ কটাকটি ইয়াত দেখিবলৈ পোৱা যায়।